हेलो गाइज गुड मर्निंग आज काति बिहु আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালো। এই চাওক আমি পথাৰত পাত মাৰিব যাম, এতিয়া পাত কাটি আছো। बोल 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 देरी कर दी बोल। এই মোৰ ভাইটিয়ে এতিয়া পাত লগাই আছে, পাত লগাই লগাই মানে আমনি লাগি গ'ল, কেইবা জেগাতো লগোৱা গ'ল ন, এতিয়া এইকাৰণে তাকে দিছোঁ পাত লগাবলৈ কাৰণে। এই আপোনালোকে দেখিছে এইবিলাক চব জহা ধান হয়, এয়া ওলাইছে আৰু জহা হয়, এইবিলাক কলা জহা হয়। এতিয়া প্ৰায় আমাৰ পাত লগোৱা শেষে হৈছে, সেইকাৰণে আমি এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত সন্ধিয়া আকৌ আহিম চাকি দিবৰ কাৰণে। তো বাকীখিনি সন্ধিয়া দেখাই আছোঁ। হেল্ল' গাইজ গুড ইভিনিং। আজি কাতি বিহু, যিহেতু ৰাতিপুৱা আমি পাত মাৰিলোঁ, এতিয়া চাকি দিবৰ কাৰণে গৈ আছোঁ। এটা বিশেষ কামত অলপ দেৰি হৈ যোৱাৰ কাৰণে ভালেখিনি দেৰি হৈ গ'ল। ইতিমধ্যে পথাৰত চাকি দিলে চবেই, আমাৰ অলপ আন্ধাৰে হৈ গ'ল, 5:30 বাজিছে। এতিয়া আমি চাকি দিবলৈ গৈ আছোঁ। আৰু আপোনালোকক সকলোকে আকৌ এবাৰ কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এইটো আমি বাঁহৰ কামি, ইয়াতে আপোনাৰ কলৰ ঠেৰু এটা লগাই আহিছোঁ। ইয়াতে এতিয়া আমি চাকি দিম। আমি ইয়াত এতিয়া চাকি জ্বলাম। এইটো ৰাতিপুৱা পাত দি থৈ গৈছিলোঁ। এতিয়া আমাৰ চাকি দিয়া হৈ গ'ল। এতিয়া আমি আকৌ বেলেগ এখন মানে আমাৰ বেলেগ আকৌ অলপ দূৰলৈ মাতি আছে, তাত যাম আকৌ চাকি দিবলৈ। আচলতে এনেকুৱা বিহু বা এনেকুৱা উৎসৱবিলাকৰ যিটো মজা আমাৰ বিশেষকৈ গাঁৱলীয়া সমাজে বেছিকৈ উপভোগ কৰিব পাৰে, কাৰণ গাঁৱলীয়া সমাজে এইখিনি খেতি বাতিখিনি কৰি ধৰক গোটেইখিনি উদযাপন কৰি আছে। আপোনালোকে দেখিবলৈ পাৰিছে চাগে, চবফালে আজি একদম পথাৰত পোহৰ, এইবিলাক চবফালে পোহৰ চাকি দিছে আৰু বহুত মানুহ এতিয়াও আহি আছে। ব'লো আগলৈ যাওঁ আৰু চাকি দিওঁগৈ। এই আমি গৈ আছোঁ আন্ধাৰ পৰা, মোবাইলৰ ফ্লেছ লাইট লগাই লৈছোঁ।
লক্ষী মাইক আদৰণি জনোৱা হয় আৰু যাতে যিমান অনিষ্টকাৰী পোক পতংগ আছে এই জুইতে জ্বলি শেষ হৈ যায় আৰু আমাৰ ধানবোৰ ভাল হয় আৰু ভঁৰাল পচি পৰে। তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।